এখানে শিশু নাটিকা বিশ্বনাথ জিলাৰ আজি বিচাৰ হ'বই লাগিব আজি বিচাৰ হ'বই লাগিব পৰিৱেশনত আছে আমাৰ বিশ্বনাথ জিলাৰ সকলো শিশু বিজ্ঞানী নাট্যকাৰ শ্ৰীযুত ৰিপুঞ্জয় বৰদলৈ পৰিচালনাত আছে শ্ৰী গায়ত্ৰী বৰদলৈ এয়া আজি আপোনালোকে আগবঢ়াইছে এখানে শিশু নাটিকা আজি বিচাৰ হ'বই লাগিব Okay. Nama video sulit. আমি সঁচাকৈয়ে কথা ক'ব জনাবলে আজি ধৰিত্ৰী আই এনেকুৱা নহ'ল হয় কিন্তু দুৰ্ভাগ্য আমি বাৰু সদায় এনেদৰে নিমাত হৈ থাকিব লগা হ'ল এনেকৈ কিয় কৈছা মোৰ দীক্ষা মনোবৰ মোৰ সহোদৰসকল মই কেতিয়া ধৰিত্ৰী আই দুখটো নিবিচাৰোঁ মই প্ৰতিকে ভাল পাওঁ আনকি মোৰ সন্তানকো ধৰিত্ৰী আইক ভাল পাবলৈ শিকাইছোঁ তুমিহে কৰা নাই কিন্তু সমস্ত মানৱ জাতিয়ে যে আমাক নিষেধ কৰিবলৈ উঠি পৰি লগাইছে কোনে আৰু এই মানুহ খাই শিলগুটি গাঁও বন যিহকে পায় তাকেই আমাৰ গাঁৱলৈ মাৰি পঠিয়াই তোমালোকেনো কি কৰিলা তোমালোকক যে এনেকৈ খেদি আহিছে তোমালোকক বাৰু কিয় খেদিছে কোৱাচোন কিয় নেখেদিব ইহঁতকো মানুহে কষ্ট কৰি লগোৱা ধানবোৰ খাইছে বস্তুকে খাস্তাম কৰি পেলাইছে বৰ বেয়া কাম কৰিছা দেই তোমালোকে দেখিছা মাজনী এই প্ৰাণীবোৰ কিমান সৰল আমাৰ মানুহবোৰৰ বাহিৰে সকলো জীৱই পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই প্ৰকৃতি আৰু জীৱন সুৰক্ষিত কৰি জীৱন নিৰ্বাহ কৰি আছে তেনেহ'লেতো হাতীবোৰেনো আমাৰ ঘৰ দুৱাৰ শস্য পথাৰ আদি মানুহকো ক্ষতি কৰে হেল্ল' মই হেল্ল' কানেকশ্যন এই মোৰ সন্মুখত জালপাই আছে হেল্ল' মই আৰম্ভ কৰোঁ হেল্ল' আমাৰ মাজত উপস্থিত আছে অৰ্ণমানত জালপাই তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম আমাৰ হাতী আৰু মানুহৰ ঘৰত সংঘাত হোৱা সমাধানৰ কিবা সূত্ৰ আছেনে হাতী মানুহৰ সংঘাতৰ সমাধানৰ সূত্ৰ আছে হাতী মানুহৰ সংঘাতৰ মূল কাৰণ হৈছে মানুহৰ অৰ্থাৎ আমাৰ কৃতকৰ্ম আমি বনাঞ্চল কাটি তহিলং কৰিলোঁ বাঁহ কাটি তহিলং কৰিলোঁ হাতী এঠাইৰ পৰা আন ঠাইলৈ যোৱা ঠাইত আমি ঘৰ ঋতুকাৰী প্ৰতিষ্ঠা কৰিলোঁ আজিৰ তাৰিখত হাতীৰ বাবে খাদ্য আৰু বাসস্থান দুয়োটাই ভীষণ নাটনি সেয়ে তেওঁলোকে জনঅৰণ্যলৈ ওলাই আহিছে আৰু তাতে যদি তেওঁলোকে বা শস্য শুকাই খোৱাত বা ঘৰৰ ধান খোৱাত যদি বাধা দিয়ে তেওঁলোক পগলাৰ দৰে হৈ সকলোকে মোহতিয়াই পেলায় তেনেহ'লে ইয়াৰ উপায় আছে নিশ্চয় আছে মই আগতে কৈ আহিছোঁ যে অসমৰ প্ৰতিখন জিলাতে 1 হেক্টৰ মাটিত বাঁহ খেতি কৰক কোনো হাতীৰ বাবে কাৰণ হাতী যেতিয়া প্ৰজননৰ সময় আহে তেতিয়া
আহি কুমলীয়া গছৰ পাত খাবলৈ যাৰ ফলত তাৰ ওচৰে পাজৰে গাঁওসমূহত হাতীৰ অত্যাচাৰ প্ৰায় নাই বুলিয়ে ক'ব পাৰি। ধন্যবাদ মহাশয় আমাৰ এইখন সময় দিয়াৰ বাবে। নমস্কাৰ। বুজিলা ছাৰ আৰু বৰমাইহঁত তোমালোকে যে আমাক ভেকাৰী মাৰি কথাখিনি কৈ আছিলা এতিয়া বুজি পালা? আমি চখতে মানুহক অশান্তি নকৰোঁ, পেটৰ ভোকত থাকিব নোৱাৰিহে জংঘলৰ পৰা নামনিলৈ আহোঁ। ঠিকেই কৈছা, মুকুটোৱে স্বৰ্গটোৰ বাবে কিমান নৃশংসভাৱে হত্যা কৰে দেখা নাই জানো? দেউতা, গৰম পৰ্বত জানো কিবা ঔষধিগুণ আছে নেকি? নাই, আজিলৈকে তেনেকৈ পোৱা নাই। গড়ৰ পৰ্বত আমাৰ চুলিৰ গঠিত চুলিৰ কেৰাটিনৰ এটা দাঁত তৰপ, অৰ্থাৎ গড়ৰ পৰ্বত হৈছে আমাৰ চুলিৰ অতি এটা দাঁত তৰপ। তহঁত আজি ওলাই আহ, আজি বিচাৰ হ'বই লাগিব। দেউতা, বৰ বিচাৰ কথা কৈছে আইগৰাকীয়ে। জানো পাই তেতিয়া আপুনি বুজি কিবা ধৰিব পাৰিছেনে মোলাই বনৰ? কিহৰ বিচাৰ? তাহানিৰ পৰাই বালু মুখাই গছ নাকাটিব, প্ৰকৃতি সংৰক্ষণ কৰক, কত যে অভিনয় কৰিলে। মোৰ পেটৰ পোৱালি হৈও নিজৰ সহোদৰক স্বাৰ্থৰ বাবে হকে বিহকে কাটি মাৰি খাস্তাং কৰিলে। মোৰ এই সেউজ ভূমিখন মৰুভূমি কৰি তুলিলে। নাই, আজি বিচাৰ সময় লাগিব। ৰক্ষা কৰা, ৰক্ষা কৰা। তোমাৰ এই কুপদৃষ্টি মানৱ জাতি সহ্য কৰিব নোৱাৰিব। মই বুজাবলৈ চেষ্টা কৰিম। মই অন্নবস্ত্ৰ বাসস্থান আদি দিওঁ, তথাপিও আমি অদৰকাৰী। ঠিকেই কৈছা, এই মানুহবোৰে সকলোৱে উশাহ ল'বলৈ আমাৰ পৰাই অক্সিজেন লয়, দিৱস পাতি গছ লগাই দেখুৱায়, বিনামূলীয়াকৈ এডমিশ্যন ল'বলৈ আমাৰ ফটো তুলি দিয়ে, কিন্তু আমি মৰিলে বাচিলোঁ তাৰ ধ্যান দিবলৈ কাৰোৰে সময় নাই। মই সকলো জানো, শিল্প বিপ্লৱৰ পৰা আৰম্ভ হোৱা মানুহৰ প্ৰকৃতি ধাৰণা উৎপাদনা আজিলৈকে ক্ষান্ত নহ'লে। মোৰ বাচা হওক, ওলাই আহ। তহঁতে দেখুৱাইছে যে তহঁতৰ বিনা মানুহ নিৰুপায়। আজি বিচাৰ সময় লাগিব, আজি বিচাৰ সময় লাগিব, আজি বিচাৰ সময় লাগিব, আজি বিচাৰ সময় লাগিব। মই নোৱাৰো বাজনী, অকল এজন অৰণ্যমানৱে এই কাম কৰিব পাৰে। এই কাম কৰিব লাগিব মোৰ সন্মুখত বহি থকা প্ৰতিগৰাকী মানুহে। সকলো ল'ৰা নাৰীয়ে গছ পুলি ৰোপণ ভাল পাব লাগিব, তেতিয়াহে আমি ধৰিত্ৰীয়ে সুৰক্ষিত কৰিব পাৰিম। মই উশাহ ল'ব পৰা নাই। মই মৰিম এতিয়া। মই উশাহ ল'ব পৰা নাই। মই মৰিম এতিয়া। মই উশাহ ল'ব পৰা নাই। হাতী আহিছে, হাতী আহিছে, বলা 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 বলা। বাঘ আহিছে, বাঘ আহিছে। যুদ্ধ আৰম্ভ হ'লেই। হে মানৱ জাতি, জাগ্ৰত হওক। ধৰিত্ৰীয়ে তোক ক্ষান্ত কৰক, ক্ষান্ত কৰক, ক্ষান্ত কৰক। আৰু এতিয়া সময় নাই ভাবিবলৈ। ধৰিত্ৰীয়ে
মাটিকে সারথি ধরি মাটিকে সারথি করি মাটির পুকুরি খাল জীবন পাবো করি